হাতত কাৰে ফাইল হেৰ দদাই মাৰৈ বালি চৰাই হাতত কাৰে ফাইল হেৰ দদাই মাৰৈ বালি চৰাই আজি দীপ দিহিঙৰ কথা কম। দীপ দিহিং বুলি কওঁতে হয়তো বহুতে চিনি পাইছে বা বহুতে চিনি পোৱা নাই। নমস্কাৰ, মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। সোণোৱাল জনগোষ্ঠীটোৰ পৰা উঠি অহা শিল্পী বুলি কওঁতে আমি সদায় জিতুল সোণোৱাল, লুনা সোণোৱাল, তলৈক্য সোণোৱাল, মাজুলী সোণোৱাল ইত্যাদিৰ বিষয়ে আমি সকলোৱে জানো। কিন্তু উঠি অহা প্ৰজন্মৰ ভিতৰত ধৰি লওক আমাৰ প্ৰজন্মটোৰ ভিতৰত ডিকি সোণোৱাল, দীপ দিহিং ইত্যাদি আৰু বহু আছে। আৰু আজি আমি দীপ দিহিঙৰ কথা পাতিম। আৰু দীপ দিহিঙৰ নতুন গান আহি আছে, ডিচেম্বৰ মাহত ৰিলিজ পাব আৰু সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ দীপ দিহিঙৰ নতুন গানত। আৰু আজি দীপ দিহিঙৰ ওপৰত এটা চমু প্ৰতিবেদন লৈ আহিছোঁ আৰু আপোনালোকে শেষত কমেণ্ট কৰিবলৈ নাপাহৰিব। তোমাৰ হিয়াৰ মৰম বুৰহ মধুস্মৃতা কোনেনো মই যাচিলে তোমাৰ কোমল অন্তৰত মধুস্মৃতা কোনেনো প্ৰেম জগালে। বৰ্তমান সময়ত সুমধুৰ কণ্ঠেৰে হাজাৰ হাজাৰজনৰ মন জয় কৰিবলৈ সক্ষম হোৱা এজন উদীয়মান সোণোৱাল গায়ক হ'ল শিৱসাগৰ বামৰজাবাৰীৰ দীপ দিহিং কছাৰী। 1998 চনৰ 5 নৱেম্বৰত জন্মগ্ৰহণ কৰা দীপ দিহিঙে খুব কম সময়ৰ ভিতৰতে শ্ৰোতাৰ আপোন হৈ পৰিছে। প্ৰথম শ্ৰেণীৰে পৰাই গানৰ অনুশীলন কৰা দীপ দিহিঙে বহুজন গায়কৰ সৈতে গোৱাৰ পাছত 2017 চনৰ ছেপ্টেম্বৰ মাহত অকলশৰীয়াকৈ নিজৰ প্ৰথমটো গান তুমি যদি প্ৰেৰণা মুক্তি দিয়ে। ভাদৰ মাছ আসি গেল প্ৰিয়া বাজি গেল ঢোল মাদলা খৰাই লাল পাৰি সাৰিয়া হাতে শাখা চুৰিয়া। তুমি যদি প্ৰেৰণা মুক্তি পোৱাৰ পাছতে দীপ দিহিঙৰ কণ্ঠ বহুজন অসমীয়াৰ আপোন হৈ পৰিছিল। তুমি যদি প্ৰেৰণাৰ পাছত দীপৰ ন গানে মুক্তি লাভ কৰিলে। সেই গানবোৰ হৈছে মধুস্মিতা, কছাৰী বিহুৱা, মোৰ কলিজাৰ ৰঙা তেজ, ষ্টাইলিছ মইনা, নাগিনী, মৰম জান, মিনি ৰিটাৰ্ণ, ৰহিলা, ৰংপুৰ ঐ, ডিমাপুৰ ঐ, চিৰি 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 নদৰাই ঐ, হাতত কাৰ ফাই লো হেৰ দদাই, জাত বিহু, মনেৰ ৰাণী আদিকে ধৰি আৰু বহুতো। জাল ফালি হৰি নাহল হৰি লৰে মাৰৈ বালি চৰাই হাতত কাৰে ফাইল হেৰ দদাই মাৰৈ বালি চৰাই। আমি আশা কৰিব পাৰোঁ দীপে অসমত নিজৰ পৰিচয় দাঙি ধৰাৰ লগতে আমাৰ জনগোষ্ঠীৰ নাম জিলিকাই তুলিব। আৰু এয়াই আছিল দীপ দিহিঙৰ ওপৰত এটা চমু প্ৰতিবেদন। আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।